হাই গাইজ, আজি এটা বহুত বেলেগ ধৰণৰ ভিডিঅ' বনাব গৈ আছোঁ। মই আছোঁ বৰ্তমান যমুনামুখ ষ্টেচনৰ কাষতে ৰেল লাইনৰ ওচৰত। এয়া চাওক, এইবোৰ হৈছে ৰেল লাইন। আৰু আজি এটা বহুত ইণ্টাৰেষ্টিং টেষ্ট কৰিব গৈ আছোঁ। এয়া চাওক, মোৰ হাতত আছে এই কইন্সবোৰ আছে চাওক, 10 টকা, 1 টকা, 2 টকা, 5 টকা এই কইন্সবোৰ আছে। এই কইন্সবোৰ আমি কি কৰিম, ৰেল লাইনত ধুনীয়াকৈ এনেকৈ ৰাখি থৈ দিম। আৰু ইয়াৰ ওপৰত ট্ৰেইন পাৰ হৈ যোৱাৰ পিছত এই কইন্সবোৰৰ কি অৱস্থা হয় বা কি আকৃতি হয়, এইবোৰ আমি চাম, ঠিক আছে। চ' ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো সকলোৱে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াই কইন্সবোৰ ধুনীয়াকৈ ৰেল লাইনত ৰাখি দিওঁ, আৰু তেতিয়া গম পাই যাম কোনটো কইন্সৰ কিমান টেম্পাৰ আছে। ট্ৰেইন ইয়াৰ ওপৰেদি পাৰ হৈ গ'লে কোনটোৰ কি অৱস্থা হয় গম পাই যাম তেতিয়া। এইটো হৈছে 5 ৰুপিজ কইন, আৰু এইটো হৈছে 10 ৰুপিজ কইন, আৰু এইটো হৈছে 2 ৰুপিজ, আৰু এইটো হৈছে 1 ৰুপিজ। আৰু ট্ৰেইনখন আহিব এই আগফালে, মানে এইফালে আহিব। আৰু এতিয়া ইয়াৰ পৰা উঠি আহি যাওঁ। মানে আজি ৰ'দটো ইমানেই গৰম, মানে ইয়াত ৰখিব নোৱাৰি আৰু ক'ৰবাত ছাত গৈ ৰখিব লাগিব। চ' ইয়াৰ পৰা আহি যাওঁ। এতিয়া ট্ৰেইন লাইনত ধুনীয়াকৈ টকাটো বহাই ৰাখি থৈ দিছোঁ। এণ্ড এতিয়া অলপ ৱেইট কৰিব লাগিব ট্ৰেইনৰ কাৰণে, ট্ৰেইন নহ'লে বাট চাব লাগিব। এণ্ড এতিয়া বাজিছে বৰ্তমান 8:30, আৰু 9:12 ট্ৰেইন আহি পাই যাব। চ' অলপ টাইম আমাৰ হাতত আছে। চ' বলক এইখিনি টাইম আমাৰ যমুনামুখ ষ্টেচন যিখন এখন বহুত ডেভেলপ হৈ আছে, তাক অলপমান আপোনালোকক দেখুৱাওঁ। ফাইনেলি ট্ৰেইনখন আহি গ'ল। এয়া চাব পাৰে আগফালে আহি আছে। এণ্ড বহুত এক্সাইটেড হৈ আছোঁ। আজি ফাৰ্ষ্ট এনেকুৱা টেষ্ট কৰি আছোঁ, আগত কেতিয়াও কৰা নাই। চ' বহুত এক্সাইটেড হৈ আছোঁ। কি হয় বা কইন্সকেইটাৰ, ভিডিঅ'টো চাই থাকক শেষলৈ। এয়া চাওক, ইয়াতে আছিলে কইন্সকেইটা। বডি ট্ৰেইনখন গৈছে এতিয়া। ফাইনেলি ট্ৰেইনখন শেষ হ'ল। এতিয়া বলক চাওগৈ কইন্সকেইটাৰ কি অৱস্থা হ'ল। ইয়াতে আছিলে কইন্সকেইটা, ক'ত গ'ল নাইকিয়াই হৈ গ'লচোন। অঁ, ইয়াত আছে, ইয়াত আছে। এইটো চাওক, 1 টকাৰ যিটো কইন্স, এইটো চাওক বেকা হৈ গ'ল। কি অৱস্থা হ'ল কইন্সটোৰ, চাওক। আৰু এইটো হৈছে 10 টকা কইন্সটো, কি হৈ গ'ল চাওক, একো ধৰিবই নোৱাৰি। লিখা চিখা চব নাইকিয়া হৈ গ'ল। আৰু ইয়াত চাওক, এই 2 ৰুপিজ আৰু 5 ৰুপিজ কইনটো, এইটো হৈছে 2 ৰুপিজ কইন্সটো, কি অৱস্থা হ'ল চাওক, বা একো লিখা চিখা নাইকিয়া। আৰু এইটো হৈছে 5 ৰুপিজ কইন্সটো, একদম পূৰা প্লেইন হৈ গ'ল বস্তুটো। এণ্ড গাইজ, আপোনালোকক মই কওঁ যে এনেকুৱা টেষ্ট আপোনালোকে কেতিয়াও নকৰিব, কাৰণ এনে টকা নষ্ট কৰিব নালাগে। মই জাষ্ট আপোনালোকক দেখুৱাবলৈ এনেকুৱা কৰিছোঁ, ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এণ্ড যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব। এণ্ড মোৰ চেনেলত যদি আপুনি নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, এনেকুৱা ধুনীয়া ভিডিঅ' পাই থাকিবলৈ। এণ্ড আজিলৈ বাই, থেংক ইউ।